वेलकम माय चैनल दीपू ब्लॉग आज भागवत चलि আছে आकसुन केनेকৈ কি হৈছে আমি চাওঁগৈ ভাগৱতখন আগবাঢ়ি যাম आकसुन যদি ভাল লাগে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব আক চাওঁগৈ আমি হৰিৰৰ মানস শত্ৰু হয় আদিতা কি জনক পীড়া কৰি বাগন আমনি হবে শৰীৰৰ মানস শত্ৰু আদি তাপছয় ইজনক পীড়া কৰি বাক নপায় যিজনে পৰভুৱন্তৰ একান্ত ভকত হ'ব পাৰিব সেইজনক শৰীৰৰ মানস শত্ৰু আদি তাপছয় ইজনক পীড়া কৰি বাক নপায় এইবিলাক ব্যাধিয়ে তেখেতক পীড়া কৰিব নোৱাৰে বুলি মহাভাগৱত শাস্ত্ৰই আমাক সবালৈ কৈছে আৰু এই অৰ্থতে মহাপুৰুষ মাধৱ গুৰুজনাই কি বুলি লিখিলে ঘোষাত আপোনালোকে জানে যিটোজনে শুদ্ধভাৱে হৰিক শৰণ লয়া হৰিক সুবিত বুলি আছে হৰিৰ প্ৰসাদে কিটো বিঘ্নিৰ মণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে যিমান বিঘ্নি নাহক সেই হৰি ভকতজনক সেই বিঘ্নিয়ে নাপাব সকলো বিঘ্নিৰ মণ্ডত ভৰি দি তেখেতে থাকিব পাৰিব বুলি মহাপুৰুষ মাধৱদেৱে ঘোষাত বৰ্ণনা কৰিছে আৰু এই মহাভাগৱত শাস্ত্ৰটো সেইটোৱে শৰীৰৰ মানস শত্ৰু আদি তাপছয় ইজনক পীড়া কৰি বাক নপায় অৰ্থ এটাই তাৰপিছত ক'লে কি মুনি হবে আঁকিয়া পুছিলা নানা ধৰ্ম সমস্তে পঢ়িলা মনো বনাই তাৰ মৰ্ম যেতিয়া ৰাজঋষি ব্ৰহ্মঋষি সকলো মুনিসকলে আহি ৰজাৰ ওচৰত সকলো কথা বতৰা আদান প্ৰদান কৰি গোচৰ দিছে তেতিয়া মুনি ভৱকো মনোৰজাই সকলোৰে অন্তৰ সান্তনা লাভ কৰাৰ কথা প্ৰশংসা স্বৰূপে বাক্য কৈছে এই মৰ্মে এই পদটোৰ মৰ্মে এটা উদাহৰণ স্বৰূপে ধৰিব পৰা যায় সত্য কথা এতিয়াও চলিত আছে যিসকল পৰভুৱন্তৰ দাস ভকতি মাৰ্গত চাউল সিজোৱামুঠি বনাব চাউল সিজোৱামুঠি বনোৱাৰ পিছত সি পৰভুৱন্তৰ প্ৰসাদ হ'ব
অৰ্থাৎ হৈ যোৱা প্ৰসাদ স্বৰূপে হ'ব। এই প্ৰসাদ স্বৰূপ পুথি যেতিয়া ভকতসকলে আই মাতৃসকলে ভোজন কৰিব দেখিব পৰম পিতা প্ৰভুৱে এনেধৰণে এই ভকতজনক দয়া কৰিছে। ধানটোৰ প্ৰতি কমটো মানুহটোৰ প্ৰতি মনটো, কোনোজনে কিঞ্চিত নিমখ বেছি খায়, কোনোজনে কিঞ্চিত নিমখ কম খায়, কিন্তু প্ৰভুৰ কৃপাত সেই ভকতজনে ৰান্ধাত এইটো হ'ব। কিঞ্চিত বেছি খোৱাজনৰো উত্তম জুতিতে পৰিছে, কিঞ্চিত কমকৈ খোৱাজনৰো উত্তম জুতিতে পৰিছে, বেয়া বুলি কোৱা কোনো নাই। গতিকে তেনেমতে হৰিত যদি ধ্যান কৰি পেলাই হৃদয়ত আছে বুলি সকলো কৰ্ম কৰা যায়, সকলোকে সন্তুষ্ট দিব পৰা যায়। ৰাজনীতি কৰ্ম যদি সকলো আহি বহুমুখৰে বহু বাক্য আহি মনোৰজালৈ কিন্তু সকলোকে সান্তনা দিলে। এহিমতে ভাৰ্যা পুত্ৰ সমেত বহু কাল ভোগভুঞ্জী প্ৰজাক কৰিলা প্ৰতিপাল। এনেকৈ বহুদিন মনুৱে খুব আনন্দৰে প্ৰভু চিন্তা কৰি ৰাজভোগ কৰিছে আৰু প্ৰজাসকলক নিজৰ ল'ৰা ছোৱালীৰ নিচিনা চিন্তা কৰি মৰম চেনেহ কৰি প্ৰতিপাল কৰিছে। পিছত পদে পদে বনাইলে মনুৰ এহি পুণ্য যশ ছয় আদে আপুনি উপদেৱ ভূতিৰ উদয়। এটা কথা এটা লিখকে কৈছে পদত দে এতিয়া মনৰ কথাটো কৈছো, এতিয়া শুনছো ভকতসকল আবে শুনি উপদেৱ ভূতিৰ উদয়। এতিয়া দেৱভূতিৰ কি হৈছে কি চলিব ইয়াৰ কথাটো আপোনালোকে মনোযোগ দি কৃষ্ণ হে ৰাম তৃতীয় স্কন্ধৰ কথা এতিয়া কৈছে তৃতীয় স্কন্ধৰ কথা শুনা নৰ নাৰী ভকতি বন্ধৱ ইটো মহা উপকাৰী। এই তৃতীয় স্কন্ধত ভকতি বন্ধৱ ইটো মহা উপকাৰী। ভকতিৰ যাৰ দৃঢ় থাকিব সেইটো প্ৰভু মন্ত্ৰই সকলোতে উপকাৰ কৰিব। ভকতি বোলোতে আপোনাৰ তিনিটা আখৰে আমাৰ সবালৈ কৈছে। ভকতি বোলোতে ভকতি মানে ইজনে সিজনক সিজনে ইজনক ডাঙৰে সৰুৱে ডাঙৰে সৰুক মৰম কৰে, সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে, ভক্তি কৰে। সিও ভক্তিয়ে আৰু ইপিনে কৈছে ভক্তি ভক শব্দই ভগৱানো বুজাইছে, ভক শব্দই আপোনাৰ ভূমি বুজাইছে, ভক শব্দই আপোনাৰ ভয়ো বুজাইছে, সকলো বুজাইছে। বুজাওঁতে নিজকে ধৰি ল'ব লাগিব। ভকতি ভক শব্দই বুজাইছে এই ভূমিখনত মই জন্ম ল'লো, গতিকে মই লোকৰ বেয়া কাম কৰিব ভয় কৰিব লাগিব। তেতিয়া ভগৱন্তই ভক শব্দই ভগৱন্তই মোক কৃপা কৰিব এইটো ভাবিব লাগিব। ক শব্দই বুজালে হয় কলৈ অৱগত কৰাই দিছে। দিওঁতে কয়ে কৈছে কি বুলি বেলে আজি ধৰি কালি এৰা পৰহি ধৰি চতহি এৰা এইটো নহয়, সব কটকটীয়াকৈ ধৰিবা, তোমাৰ ভকতি খুজিব, প্ৰভু ভণ্ডই তোমাৰ লগ ল'ব। তেতিয়া জন্তীয়া কয় বুজালে কি বোলে জীৱ
মায়াময় সংসাৰখনত মোহৰ লোভ কাম ক্ৰোধ মদমহ যিমানেই নাথাকক সেইবিলাকে আপোনাক ব্যাকুল কৰিব নোৱাৰে। সকলো ইন্দ্ৰিয় আপুনি য'তে চলাই কলৈলে যাব আপুনি মায়া সংসাৰখনত দৈত্যাকৈ বুজালে কৰি যাব পাৰিব শেষ কৰে। আৰু আনৰ কথা এৰি মনে হেলা কৰি হৰি সাধুৰ চৰিত্ৰ জানি শুনা যত্ন কৰি আন কথা গ্ৰাম্য কথা বিনা শুনক ইজনে ইজনক আমি লক্ষণকে গুৰুসকল আমি নিজৰ কথা গ্ৰাম্য কথা পাতিব নালাগে। গ্ৰাম্য কথা বিনা শুনক বুলি কৈছে। যদি সন্তেক আমি ইজনে সিজনক লগ পাওঁতে আমি হৰি আলাপ আলোচনাকে কৰোঁ বাটে পথে বা দোকানে বজায় তথাপিতো আমাৰ সেইটো প্ৰভুমন্ত্ৰে কৈছে সিও ভাগৱত শাস্ত্ৰই হয়। কি শাস্ত্ৰ হয়? মৌখিক শাস্ত্ৰ। গতিকে